সো হে গাইজ আপোনালোকৰ কি খবৰ আশা কৰোঁ সকলোৰে ভালেই আজিৰ আপডেটটো অকল এটা টপিকৰ ওপৰতেই হয় আজি 22 এপ্ৰিলৰ দিনা সুমিলা নামৰ 13 বছৰীয়া এজনী সৰু ছোৱালীক নিশংসভাৱে হত্যা কৰে সো এই ঘটনাটোক লৈ যোৱাৰ পিছতে কোনো এটা নিউজ চেনেলৰ এই ঘটনাটোক কভাৰ নকৰিলে সো সেই ঘটনাটোক লৈ বিবয়েছ আৰু নিউজপৰত চলি আহে নিউজ চেনেলবোৰক কি ক'লে সৰুকৈ ভিডিঅ' ক্লিপকেইটা দেখাই লৈছোঁ যদি সম্পূৰ্ণকৈ ভিডিঅ'টো চাব বিচাৰে লিংক ইন দ্য ডেছক্ৰিপশ্যন यार इतना बड़ा हादसा हो गया और न्यूज चैनल में अभी तक नहीं है। कोरोना छोटा सा वो होता जाता है, जो आज एक मर गया कोरोना के वजह से, तो हजारों बताने वाला न्यूज चैनल, बहुत लाखों न्यूज चैनल से, तो आज एक लड़की छोटी सी जिसको जिंदा जला के मरवा दिया, तो उसके बारे में न्यूज देने वाला कोई नहीं था, उसके बारे में बोलने वाला कोई नहीं था। जब कोई सेलिब्रिटीज, जब कोई पॉलिटिशियंस नेता भागने जाएगा, मुटने जाएगा, वो भी न्यूज बन जाएगा। लेकिन इस लड़की को जिंदा जला के मरवा दिया तो वो न्यूज नहीं है उनके लिए, टीआरपी चाहिए उन लोगों को। तो मैंने ऐसे बहुत सारा न्यूज चैनल्स देखा है, मैंने टीआरपी के लिए कुछ भी कर देता है वो लोग, कुछ भी जो है उसको मिटा देता है, जो नहीं है उसको आगे खड़ा करके दिखाता है हम लोगों को, वो भी सिर्फ और सिर्फ टीआरपी के लिए। ইয়াৰ পিছত নিউজপৰত চলি আহে কি ক'লে সৰুকৈ ভিডিঅ' ক্লিপটো দেখাই লৈছোঁ 22 এপ্ৰিলত ৰহাত এটা খুব দুখ লগা ঘটনা সংঘটিত হৈছিল। সুমিলা নামৰ এগৰাকী 13 বছৰীয়া কাম কৰা শিশু বুলিয়ে ক'ব লাগিব, যিটো 14 বছৰৰ তলত শিশু শ্ৰমিক কাম কৰা এজনী ছোৱালীক নিশংসভাৱে হত্যা কৰা হৈছিল বুলি বহুতে কৈ আছে। যেহেতু তদন্ত চলি আছে, মই এতিয়াই ক'ব নোৱাৰিম যে সেয়া হত্যাই নে আত্মহত্যা। যেহেতু তদন্ত চলি আছে, কম দিনৰ ভিতৰত সেয়া ৰাইজৰ মাজলৈ আহিব আচলতে হত্যা নে আত্মহত্যা। কিন্তু এটা কথা ক'ব বিচাৰিছোঁ যে 13 বছৰীয়া এগৰাকী কিশোৰীক সেয়া হত্যাই হওক বা আত্মহত্যা হওক, যদি কোনোবাই হত্যা কৰিছে কিহৰ কাৰণে সেই 13 বছৰীয়া ছোৱালীজনীক হত্যা কৰিবলগীয়া হ'ল। যদি আত্মহত্যা কৰিছে তেতিয়াও আহিব যে কিহৰ কাৰণে ছোৱালীজনীয়ে আত্মহত্যা কৰিছে। নিশ্চয়কৈ এনেই কোনেও আত্মহত্যা নকৰে, তাৰ নিশ্চয় কাৰণ আছে। গতিকে তদন্ত যিহেতু অব্যাহত আছে, তদন্তৰ ফলত যি ৰিপৰ্ট ওলায় সেয়া আমি দেখিম। কিন্তু এটা কথাই কওঁ, যি দোষী নহয় সি কঠোৰৰ পৰা কঠোৰতম শাস্তি পোৱাটো বিচাৰোঁ। আচলতে বিচাৰ নহয়, এনেকুৱা ঘটনাৰ বিচাৰিবই নালাগে, ৰাইজে বিচাৰিবই নালাগে, প্ৰশাসনে নিজেই দায়িত্ব ল'ব লাগে। আৰু তেনেকুৱা ঘটনাৰ লগত যি মানুহ জড়িত হৈ আছে নহয়, এনেকুৱাকৈ শাস্তি দিব লাগে যাতে ভৱিষ্যতে তেওঁলোকৰ শাস্তিসমূহ দেখি আৰু কোনেও এনেকুৱা কাম কৰিবলৈ আগবাঢ়ি নাহে। সো যোনসকলে এই কামটো কৰিছে তেওঁলোকক কঠোৰ শাস্তি দিব লাগে। সেই কণমানি ছোৱালীজনী এনে কি ভুল কৰিছিল যাৰ বাবে তেওঁলোকে নিশংসভাৱে হত্যা কৰে। সো সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া যাতে এই ভিডিঅ'টো সকলোৰে ওচৰত যায়, আৰু প্লিজ আপোনালোকে এই ছোৱালীজনীক জাষ্টিছ দিয়ক, সকলোৱে শ্বেয়াৰ কৰক যাতে দুখীয়া শাস্তি পাবই লাগিব। উই ৱেণ্ট জাষ্টিছ ফৰ ইয়ৰ চিষ্টাৰ, ছেভ ফৰ নৰ্থ ইষ্ট ইণ্ডিয়া। সো আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো আজিলৈ বাই বাই।